দুইজন শিল্পীয়ে প্ৰতিটো ষ্টেজ প্ৰগ্ৰামত কিমানকৈ চাৰ্জ লয়। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আপোনালোকক জনাম অসমৰ দুজন ছুপাৰষ্টাৰ বিষয়ে। এজন হ'ল আপোনালোকৰ জুবিন গাৰ্গ আৰু এজন অংগৰাগ পাপন মহন্ত। এতিয়া বৰ্তমান সকলোৱে জানিব বিচাৰে যে দুইজনৰ ভিতৰত আটাইতকৈ ধনী কোনজন, সকলোৱে জানিব বিচাৰে যিহেতু তাৰ ওপৰত কথাটো ক'ম। আৰু লগতে আপোনালোকৰ আৰু এটা কথা ক'ম, দুইজন শিল্পীয়ে প্ৰতিটো ষ্টেজ প্ৰগ্ৰামত কিমানকৈ চাৰ্জ লয়। আপোনালোকে বহুতে হয়তো নাজানে। এতিয়া যিহেতু ৰঙালী বিহুৰ সময়ত দুইজন ছিংগাৰৰ মূল আপোনালোকৰ প্ৰাইচ কিমান হৈছে, এটা ষ্টেজ শ্ব'ৰ কাৰণে ষ্টেজ শ্ব'ৰ কাৰণে কিমান টকা আপোনালোকৰ দিব লাগে। আৰু নেটৱৰ্ক কি আপোনালোকৰ তেখেতলোকৰ সম্পত্তি কাৰ বেছি আছে, জুবিন আৰু পাপনৰ ভিতৰত কাৰ সম্পত্তি বেছি আছে তাৰ ওপৰত কওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, মই আপোনালোকক জনাই আছোঁ। প্ৰথম কথাটো হ'ল আপোনালোকৰ অংগৰাগ পাপন মহন্ত টোটেল বয়স হৈছে আপোনালোকৰ 49 ইয়াৰ্ছ। আৰু আপোনালোকৰ যিটো জুবিন গাৰ্গ তেখেততকৈ অলপ ডাঙৰ, অংগৰাগ মহন্ততকৈ। জুবিন গাৰ্গৰ হৈছে আপোনালোকৰ 53 বছৰ, বুজিছে নহয়। 3 বছৰ অংগৰাগ পাপন মহন্ততকৈ ডাঙৰ, বুজিছে নহয়। আৰু আপোনালোকৰ এটা ষ্টেজ প্ৰগ্ৰামত অংগৰাগ মহন্তই কিমান লয় আৰু আপোনালোকৰ জুবিন গাৰ্গে কিমান লয় আপোনালোকক জনাই আছোঁ। তাৰ আগতে আপোনালোকৰ নেটৱৰ্কটো জনাই লওঁ। আপোনাৰ নেটৱৰ্কটো কি আপোনালোকৰ কুল সম্পত্তি আপোনালোকৰ যিটো আপোনালোকৰ পাপনৰ হাতত আছে টোটেল $1 মিলিয়ন $1 $1 মিলিয়ন $1 হ'ল আপোনালোকৰ ইণ্ডিয়ান কাৰেঞ্চিত চাবলৈ গ'লে ইণ্ডিয়াৰ টকাৰ হিচাপত চাবলৈ গ'লে, ৰুপিৰ হিচাপত চাব গ'লে আপোনালোকৰ 8 লাখ টকা, বুজিছে নহয়। 8 লাখ টকা, 8 কোটি টকা, 8 কোটি টকা হয় ইণ্ডিয়াৰ আপোনালোকৰ কাৰেঞ্চি হিচাপত চাব গ'লে $1 মিলিয়ন বুজিছে নহয়। চ' আমাৰ পাপন দাৰ হাতত টোটেল নেটৱৰ্থ আছে আপোনালোকৰ 8 কোটি টকা। আৰু আমাৰ জুবিন দাৰ হাতত আছে টোটেল আপোনালোকৰ $8 মিলিয়ন, বুজিছে নহয়। $8 মিলিয়ন আপোনালোকৰ ইণ্ডিয়ান ৰুপিছত হ'ব আপোনালোকৰ 1 মিলিয়নত যদি 8 কোটি হয়, তেন্তে আপোনালোকৰ 8 মিলিয়ন 8 গুণ 64, 64 কোটি টকা আছে, গম পাইছেনে জুবিন দাৰ হাতত। চ' পাপনতকৈ জুবিন দা বহুত ধনী হয়, যিহেতু আমাৰ নৰ্থ ইষ্টৰ কিং বুলি ক'ব পাৰে জুবিন দাক। আৰু জুবিন দা আৰু পাপনক কোনে বেছি ভাল পায়, জুবিন দাক কোনে বেছি ভাল পায় আৰু পাপনক কোনে কিমান বেছি ভাল পায়, কমেণ্টত জনাওক। কাৰ ফেন কিমান বেছি মই তেতিয়া গম পাম। আৰু এটা এতিয়া বৰ্তমান ষ্টেজ প্ৰগ্ৰামৰ কথা ক'ম। ষ্টেজ প্ৰগ্ৰামত অংগৰাগ পাপন মহন্তই কিন্তু জুবিন গাৰ্গতকৈ বেছি চাৰ্জ লয়, যিহেতু অংগৰাগ পাপন মহন্তই এটা ষ্টেজ প্ৰগ্ৰামৰ বাবে 18 লাখৰ পৰা 20 লাখলৈকে চাৰ্জ কৰে। আৰু আমাৰ জুবিন গাৰ্গে 12 লাখৰ পৰা 14 লাখলৈকে চাৰ্জ কৰে। আৰু জুবিন গাৰ্গৰ বহুত আপোনালোকৰ হিন্দী ফিল্ম বা অসমীয়া ফিল্মো দেখিব পাব কৰা। আৰু চবতকৈ আমাৰ বলিউডত জুবিনতকৈ আপোনালোকৰ পাপনৰ বেছি, আৰু পাপনৰ এক্টিভনেছটো বেছি জুবিন গাৰ্গতকৈ। বলিউডত বেছি চিনাকি আছে বুলি ক'বলৈ গ'লে পাপনৰ বেছি চিনাকি আছে জুবিন গাৰ্গৰ। জুবিন গাৰ্গে যিহেতু বলিউডত ইমান যাবলৈ খোজা নাই, যিহেতু বলিউডৰ মানুহে জানে যে জুবিন গাৰ্গ এই নৰ্থ ইষ্টৰ ভিতৰত কিং বুলি বোলা বস্তু এটা আছে, এইটো হ'ল জুবিন গাৰ্গ। চ' আজি ভিডিঅ'টো এনেকুৱাই, ইমানেই। কেনেকুৱা লাগিল আপোনালোকে আৰু কোন কাৰ ফেন হয় আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ। এইখিনি বিহুৰ বতৰ, চ' বিহুৰ বতৰত কাৰ কিমান নেটৱৰ্কখিনি আপোনালোকক জনালোঁ। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব।